বান্ধৱীসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু মইনাৰ অৰ্থাৎ বিকে মইনা ভ্লগ চেনেলটিলৈকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, অলপ অসুবিধা হৈ আছিল আৰু লগতে বানপানীও আহিল, সেইকাৰণে তো আজি ভিডিঅ' বনাম বুলি ভাবিছোঁ। আজি আমি কৰিম হোমমেড ম'ম' চেলেঞ্জ। তো ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পায় নিশ্চয় জনাব আৰু তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আজি আমি কি কৰিম? আজি আমি ম'ম' চেলেঞ্জ কৰিম। কি? ম'ম' চেলেঞ্জ। এইটো ইফালে এটা। তো আমাৰ ঘৰতো বানপানী উঠিছিল, এইয়া চাই লওক একদম কেনেকুৱা হৈ আছে, এইবিলাক কাঠি চাঠি ভাঙি গৈছে। এইবিলাক বগা বগা হৈ আছে পাতবিলাক। আমি কৈ আছোঁ ট্ৰেড দেখা পাই দে চব। চাও, তুমি এবাৰ চাই দিয়া। আৰু এইফালে হৈ গ'ল কি কি আছে ইয়াতে? চিকেন, পিঁয়াজ, জালুক আৰু জিৰাৰ গুড়া, নিমখ। আৰু এইফালে পানী বহাই দিছোঁ আৰু এতিয়া আটা বেলিম। আৰু এইয়া আমাৰ বহুত বেলেগ বেলেগ চেপত ম'ম'বিলাক বনাই আছোঁ। এইটো মই বনাইছোঁ। আৰু এইফালে বনাই আছে বৌটিয়ে, হাই কৰি দিয়া। আমাৰ ম'ম' হৈ গ'ল, আমি সাতটা ম'ম' লৈছোঁ আৰু এতিয়া 7:06 হৈছে, 6 বাজিছে আৰু এটা টাইম 1 মিনিটৰ চেলেঞ্জ। 33, 64, 59 ষ্টাৰ্ট। ইমান এতিয়া ধুনীয়া নেমু খাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিসকলে শেষলৈকে চাই আছে সেইসকলক বহুত বহুত ধন্যবাদ। আৰু এই দানৱটো সদায় দিনে জিতে, মই সদায় দিনে হাৰোৱে। আৰু আজি ভিডিঅ' কৰোঁতে কৰোঁতে ৰাতি হৈ গ'ল আমাৰ, চাই লওক। তো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই বাই।